হঠাৎ এদিন মাজুলীখন জনশূন্যত পৰিণত হ'ব। কথাটো এনেকুৱা, মাজুলীত এতিয়া যেনেকুৱা ঘটনা হৈছে সঁচাই মানে সেইবিলাক ঘটনা শুনিলেই গা নোম শিয়ৰি আহে। এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ কথা কোনে শুনিব? অসমৰ মুখ্যমন্ত্ৰী মহোদয় সকলোবোৰ বিনামূলীয়া আঁচনি বন্ধ কৰি মাজুলীত স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ড পৰিৱৰ্তনৰ কাৰণে সকলোবোৰ বিনামূলীয়া আঁচনি বন্ধ কৰক। কেৱল স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ডত বিনামূলীয়া আঁচনি কৰক, যাতে মাজুলীৰ আৰু এজন যুৱক বা এগৰাকী ব্যক্তিয়ে এনেদৰে চিকিৎসাৰ বাবে মৃত্যুমুখত পৰিবলগীয়া নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম আপোনালোকৰ মৰমৰ মাজুলী বিষয়ে। আপোনালোকে জানে মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ আৰু অসমৰে এখন আধ্যাত্মিক জিলা। কিন্তু আজি কিছুদিনৰ পৰা মাজুলী ট্ৰেণ্ডিঙত থকা এটা মূল বিষয় হ'ল মাজুলীৰ পয়ালগা স্বাস্থ্যখণ্ড। বন্ধু বান্ধৱীসকল, আজি কিছুদিনৰ পূৰ্বে আপোনালোকে সকলোৱে জানে লাহলীয়াল গাঁৱৰ এজন যুৱক আমি হেৰুৱাইছোঁ। ঠিক মাজুলীৰ উদীয়মান গায়িকা তেজস্বিতা বৰুৱাকো হেৰুৱাইছোঁ আৰু যোৱাকালি আদিত্য পায়েং নামৰ এজন ৩৫ বছৰীয়া যুৱকক হেৰুৱাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয় সকলোবোৰ বিনামূলীয়া আঁচনি বন্ধ কৰি মাজুলীত স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ড পৰিৱৰ্তনৰ কাৰণে সকলোবোৰ বিনামূলীয়া আঁচনি বন্ধ কৰক। কেৱল স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ডত বিনামূলীয়া আঁচনি কৰক, যাতে মাজুলীৰ আৰু এজন যুৱক বা এগৰাকী ব্যক্তিয়ে এনেদৰে চিকিৎসাৰ বাবে মৃত্যুমুখত পৰিবলগীয়া নহয়। কাৰণ মাজুলীত স্বাস্থ্যখণ্ডৰ যি দুৰ্ভোগ বা যি ব্যৱস্থা সকলোৱে জানে, অতি পয়ালগা স্বাস্থ্যখণ্ড। সেয়েহে মাজুলীবাসীৰ স্বাৰ্থত আৰু মাজুলীবাসীক অৰুণোদয় বা কিবা হিতাধিকাৰীৰ যিবিলাক আঁচনি সেইবিলাক বন্ধ কৰি সেইবিলাক পইচাৰে মাজুলীখনত মেডিকেলত খৰচ কৰক আমি অনুৰোধ জনাইছোঁ। কাৰণ আমিও ভোট দিছোঁ, বিজেপি চৰকাৰখনৰ কাৰণে আমিও ভোট দিছোঁ। আৰু মই ভিডিঅ'টো ইউটিউবৰ জৰিয়তে আপলোড কৰিছোঁ। কিন্তু এইটো নহয় যে আপোনালোকক সমালোচনা কৰিম, আপোনালোকক সমালোচনা কৰা নাই। এটা পৰামৰ্শ দিব বিচাৰিছোঁ যে মাজুলীৰ সকলো ৰাইজক অৰুণোদয়কে ধৰি যিবিলাক বিনামূলীয়া আঁচনি আছে সেইবিলাক যদি বন্ধ কৰি দিয়ে, হয় এইটো নকওঁ বৃদ্ধ পেঞ্চন যিসকলে পায় সেইসকলৰ বৃদ্ধ পেঞ্চন বন্ধ কৰি দিয়ক বুলি নকওঁ, কাৰণ সেই বৃদ্ধ লোকসকলে কিবা মাননীয়তা পাই আছে সেইটো পাই থাকক। কিন্তু অৰুণোদয় কিবা কিবি এইবিলাক নিদি যদি আপুনি মাজুলীৰ যিসকল 2 লক্ষাধিক মানে জনসাধাৰণ আছে তেখেতসকলক স্বাস্থ্যখণ্ডৰ অলপ উন্নতি কৰি দিয়ে, শিক্ষা খণ্ডত আপোনাৰ ভাল কৰে, তেতিয়াহ'লে মাজুলীখন আগুৱাই যাব। নহ'লে সত্ৰৰ যি 4 সত্ৰৰ মাজত থকা আধ্যাত্মিক জিলা হিচাপে আপোনালোকে স্বীকৃতি দিয়া জিলাখন এটা সময়ত এনেকুৱা হ'ব যে অসমৰ মানুহে ইয়ালৈ আহিবলৈ ভয় কৰিব। কাৰণ ৰাস আহি আছে, ৰাস পালনাম আহি আছে, আৰু সেই সময়ত অগণন ভক্ত মাজুলীলৈ। আমাৰ কথা কোনে শুনিব? কোনো নুশুনে। আমি জাষ্ট কথাটো কৈছোঁহে, আৰু আমি কোৱাৰ এই কথাকেইটা কৈছোঁ ন, আমাক বহুতে ট্ৰল দিব, ক'ব কি কৈছ কি নাই কোৱা, বহুতে ট্ৰল দিব। আমি সেইবিলাক ক'ব যোৱা নাই। একচুৱেলি চাওক, মাজুলীখনত যেনেকুৱা পৰিস্থিতি হৈছে সেইবিলাক টকাৰ পইচাৰ ক্ষেত্ৰত নহয়, আন্তঃগাঁথনি দুৰ্বল নহয়, আন্তঃগাঁথনি দুৰ্বলৰ বাবে এনেকুৱা ডাঙৰ ঘটনাৰ সন্মুখীন হ'বলৈ পাইছে। আৰু একচুৱেলি কৈছোঁ, যোনবিলাক বিনামূলীয়াকৈ অৰুণোদয় কিবা কিবি দি আছে সেইখিনি আগত বন্ধ, সেইখিনি অলপ দিনৰ কাৰণে বন্ধ কৰকচোন। মাজুলীত বিশেষকৈ বন্ধ কৰি যোনখিনি শিক্ষাখণ্ড চিকিৎসা খণ্ড সেইখিনি ঠিক কৰক। সেইখিনি ঠিক কৰাৰ পাছত তাৰপিছত যি কৰে কৰক। মানে সেইকেইটা মেইন মাজুলীৰ বাসীৰ হিচাপে সেইকেইটা মেইন। লগতে যাতো আন্তঃগাঁথনিটো খুবেই দুৰ্বল, বহুত দুৰ্বল। মানে সেইবাবে এনেকুৱা ঘটনা হৈছে। আৰু যোনবিলাক বিনামূলীয়া অৰুণোদয় কিবা কিবি দি আছে সেইখিনি অলপ দিনৰ কাৰণে স্থগিত ৰাখক। স্থগিত ৰখাৰ পাছত যোনখিনি সমস্যা আছে সেই সমস্যাখিনি, অৰ্থাৎ স্বাস্থ্যখণ্ড, শিক্ষাখণ্ড সেইখিনি ঠিক কৰক। মই বিশেষ ক'ব নাযাওঁ। বন্ধুৰ চেনেলৰ জৰিয়তে মই আপোনালোকক জাষ্ট সৰুকৈ কিবা এটা কৈছোঁ, একো নাজানো, বহুত সৰু ল'ৰা হয়, যিকেইটা মনত আহিছে সেইকেইটা দুখটো প্ৰকাশ কৰিছোঁ। সমাগম হয় আচলতে সেই সময়ত যদি কোনোবা এজন ৰুগ্ণৰ হঠাৎ কিবা এটা হয়, সকলোৱে ভয় খায়। কাৰণ মাজুলীত স্বাস্থ্যখণ্ডত বহুত বেয়া, আচলতে স্বাস্থ্যখণ্ডৰ সেৱা ভালদৰে নাপায় বুলি। এনে ক্ষেত্ৰত অসমৰ মানুহেই বা বাহিৰৰ কথা নকওঁ, অসমৰ মানুহে কেনেকৈ মাজুলীলৈ আহিব? আৰু মাজুলীৰ মানুহে যদি জীৱনৰ নিৰাপত্তা নাথাকে স্বাস্থ্যখণ্ডত, তেতিয়াহ'লে অসমৰ বাহিৰৰ মানুহে যদি আহি হঠাৎ অসুস্থ হয় কি হ'ব? আৰু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক বাৰে বাৰে এটাই অনুৰোধ জনাওঁ,
মাজুলীৰ ৰাইজৰ স্বাৰ্থত বিনামূলীয়া যিখিনি আঁচনি আছে সকলো বন্ধ কৰক। আমি নিবিচাৰোঁ যে আমাক অৰুণোদয় দিয়ক, কিবা দিয়ক, এইবিলাক আমি নিবিচাৰোঁ। আমি বিচাৰোঁ মাজুলীৰ স্বাস্থ্যখণ্ড উন্নত হওক, মাজুলীৰ শিক্ষাখণ্ড উন্নত হওক। আমাক তাৰ বাহিৰে একো নালাগে, লাগে মাত্ৰ স্বাস্থ্যখণ্ড উন্নত। কাৰণ যদি হঠাৎ অসুস্থ হওঁ তেতিয়াহ'লে সেই গড়মূৰৰ 200খন মেডিকেল 200খন বিচনাযুক্ত যিখন মেডিকেল আছে, জিলা চিকিৎসালয়, সেইখনতে আমাক ভৰ্তি কৰিব লাগিব, নহ'লে কমলাবাৰী চিভিলখনতে ভৰ্তি কৰিব লাগিব। কিন্তু ইয়াত উপযুক্ত ডক্তৰ নাথাকে। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ, সকলোবোৰ বিনামূলীয়া আঁচনি মাজুলীত বন্ধ কৰক, কেৱল স্বাস্থ্যখণ্ডৰ উন্নতি কৰক, শিক্ষাখণ্ডৰ উন্নতি কৰক।